এক সেকেন্ড ভিডিও হইছে না এটো যোৱা 15 বছৰে যি আমাৰ ওচৰত হৈ গ'ল এইটোৰ ওপৰত ডেভেলপ কাৰাপশ্যন লগতে শিশুশ্ৰমিক বাল্য বিবাহ গোটেইখিনি থিম আমি এটা এক্সপ্ৰেছ কৰি কাৰণে এনকাৰেজ কৰি কাৰণে আমাৰ যে আমাৰ ডেভেলপ হোৱা নাই চব্জিৰ দাম বাঢ়িছে এনেকুৱা বহুত বস্তু আমি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ লগতে আমাৰ UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ছাপোৰ্ট কৰিছোঁ আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু যিটো সমষ্টি দিয়া হৈছে সিহঁতক আমি ছাপোৰ্ট কৰিছোঁ এইখিনি ক'বলৈ বিচাৰোঁ আৰু লগতে বিচাৰোঁ যে আমাৰ এইবাৰ UPPL যাব লাগে 15 বছৰ যি হৈ গ'ল আমি দেখা পালোঁ আমাক এইবাৰ ডেভেলপ লাগে আমাৰ কাৰাপশ্যন নালাগে দুৰ্নীতি বহুত বাঢ়ি গৈছে এইবিলাকৰ পৰা আমি অলপ ৰেহাই বিচাৰোঁ সেইকাৰণে আৰু লগতে আমাৰ ইউথ জেনেৰেশ্যনে চাকৰি নাপায় চাকৰিৰ কাৰণে কি হয় বহুত টকা ঘুচ দিব লাগে এইবিলাক বন্ধ কৰিবৰ কাৰণে আৰু মেইন পইণ্ট হ'ল আমি যেতিয়া ভোট ইলেকশ্যনৰ সময় আহে তেতিয়া কি হয় আমাৰ ওচৰত পাৰ্টিবোৰে আহি কাৰণে আমাক পইচাৰ লোভ দিয়ে অলপ পইচা দি আমি ভোটটো বিক্ৰী কৰিব লাগে সেই বস্তুটো আমি নিবিচাৰোঁ সেইকাৰণে আমি এনেকুৱা সেই থিমটো লৈ কাৰণে আমি চেষ্টা কৰিছোঁ যাতে আমি এইটো থিমত এনকাৰেজ কৰোঁ আৰু লগতে আগুৱাই লৈ যাওঁ সেইকাৰণে আমি সকলোৱে এবাৰ কওঁ UPPL জিন্দাবাদ 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 প্ৰমোদ বড়ো জিন্দাবাদ 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 UPPL লং লিভ প্ৰমোদ বড়ো লং লিভ সময়ত আমাৰ আচলতে বিগত 15 বছৰ কালত চলিছিলে আৰু বিগত যিটো আগনবাৰ চলিছিলে তাত দুৰ্নীতি হৈছিলে তাৰ বিৰুদ্ধে দেখাবৰ কাৰণে আৰু মোৰ আমাৰ নিউজ 24 চেনেলত থাকিলে এই বাতৰি নাটক মই দেখাবৰ কাৰণে মই অলপ সময়ৰ পিছত আপোনালোকক জনাইছোঁ আমাৰ ধুনীয়া নাটক নিৰ্বাচন য'ত আপোনালোকে জানিব পাৰিব কাৰাপশ্যন আৰু ডেভেলপমেণ্টৰ বিষয়ে তেনেহ'লে আহক দাদা বাইদেউসকল উপভোগ কৰোঁ আমাৰ নাটক নিৰ্বাচন ইলেকশ্যন আহিল নহয় তাৰ বাবে ওলাইছো তুমি ক'ত যোৱা মই ইলেকশ্যনৰ নামতে আহিছো ওলাই পিছে আজি তোমাক বৰ ধুনীয়া লাগিছে তোমাকো আজি বৰ ধুনীয়া লাগিছে দে থেংক ইউ কিন্তু তুমি এবাৰ কি ভাবিছা কাক ভোট দিম বুলি ভাবিছা যিয়ে আমাৰ কাৰণে ভাল কৰে যিয়ে আমাৰ ৰাইজৰ কাৰণে ভাল কৰে তেওঁকে দিম বুলি ভাবিছো আৰু হয় ঠিক ময়ো তেনেকুৱা ভাবিছো য'ত আমাৰ ৰাস্তা ঘাট স্কুল কলেজ ডেভেলপ হ'ব য'ত আমাৰ শিক্ষা ভাল হ'ব শিশু শ্ৰমিক বন্ধ হ'ব এইবিলাক বন্ধ হ'ব এনেকুৱা পাৰ্টি যি পাৰ্টিয়ে আমাক ছাপোৰ্ট কৰিব আমাৰ কাৰণে কাম কৰিব না কি নিজৰ স্বাৰ্থৰ কাৰণে নহয় ৰাইজৰ স্বাৰ্থৰ কাৰণে মই তেনেকুৱা পাৰ্টিকে ভোট দিম আৰু জিকোৱাৰ চেষ্টা কৰিম তাকে ইয়াত কিহৰ ইলেকশ্যনৰ কথা পাতিছ আৰে সি মৰিব নাজানে শান্তি বাইদেউৰ মদ খাবই জানিব ননচেন্স কি কলি মই মৰিব নাজানো দস্তুৰ মত লৈ 4 টকা দি এক টোপাল খাই চুপ থাক তোৰ লাজ নালাগে যি পইচা দি তই তোৰ ল'ৰা ছোৱালী খুৱাব পাৰিবি সেইবিলাক দি মদ খাই আছ অসভ্য তোৰ লাজ নাই কচোন তই কাক ভোট দিবি জোৰা দিব মোক মত তাক দিম মই ভোট চাইছে নীলাজৰ কথা ইয়াক যোনে পইচা দিব সি তাক ভোট দিব তাৰ অসভ্য লাজ নালাগে এয়া দুৰ্নীতি আমাৰ যা ঘৰলে আমাৰ সাৰ জিন্দাবাদ 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 আমাৰ সাৰ জিন্দাবাদ 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 আমাৰ সাৰ জিন্দাবাদ 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 নমস্কাৰ চিনি পাইছে নহয় মোক নমস্কাৰ আপোনালোকে চিনি নাপায় আপুনি যোৱাবাৰো আহিছিলে নহয় এইটো কৰিম কিন্তু আপুনি কি কৰি দিছে ছাৰ এইবাৰ আমাৰ সাৰে কৰিম বুলি আপোনালোকক ওলাই এইবাৰ আমাৰ ছাৰে সকলো কৰি দিব সকলো কৰিব গম পাওঁ কি সকলো কৰি দিব প্ৰত্যেকবাৰে কয় এইটো কৰিম সেইটো কৰিম কিন্তু একো কৰি দিয়া নাই খালি ক'বহে জানে আপুনি এইবাৰ মই সকলো কাম কৰিম বাইদেউ আপোনাৰ ভোটটো বহুত মোৰ কাৰণে বহুত মূল্যৱান হয় বাইদেউ এইবাৰ আপুনি ভোটটো আপোনাৰ সকলো কাম কৰিব ভোটটো মূল্যৱান সেইকাৰণে একেটা মুহূৰ্তত আহিছে যে ভোটটো দি জয়যুক্ত কৰিব কিন্তু যেতিয়া আমি একেটা ভোটটো দি দিওঁ তেতিয়া একেটা আমাৰ নিচিনা মানুহবোৰে কথা পাহৰি যায় বাইদেউ আমাৰ সাথে তেনেকুৱা নহয় নহয় খালি এবাৰ আমাৰ সাথে ভোট দি জয়যুক্ত কৰি দিয়ক আপোনালোকৰ ঘৰ দুৱাৰ সকলো ঠিক কৰিব সকলো ঠিক কৰিব এই ইলেকশ্যনৰ টাইমত আহি কয় অমুক দিম তমুক দিম ঘৰ দিম বাৰী দিম কেঁচা দিম কম্বল দিম কি ডাঙৰ ডাঙৰ কথা কিন্তু আমাক পাহৰি যায় এইবাৰ আমাৰ ছাৰে আপোনাক সকলো কৰি দিব আৰু আপুনি যদি বিচাৰে আপোনাৰ দোকানখনো পকী কৰি দিব
চব্জি কৰিব আজি অত বছৰে এইখিনি জাগাত মই চব্জি দোকান দি খালো আজিলৈকে এইখিনি জাগা কি কোৱা কথা ক'ব আহিছে কি কৰি দিয়ে মোক ও বাইদেউ এবাৰ আমাৰ ছাৰে ৰাস্তাত কুমাৰী ভাত খাব পৰা কৰিবা আৰে ৰাইজ কৰিছা ৰাস্তাত বুলি কুমাৰী ভাত খোৱা কৰিবা কথা ক'ব আহিছে খালি ডাঙৰ ডাঙৰ লেকচাৰ হা কি কৰিছে একো সলনি কৰা নাই আপোনালোকে এবাৰ মই সকলো সলনি কৰিম এবাৰ মই গুটিৰি দৰি ৰাস্তা ঘাট কেনেকুৱা আমি এই লেকচাৰ লাগি লাগি যাব লাগে কিছু নাই ভাষা কিছু কালে ঘৰ নহয় কি এইবোৰ কি আমাৰ ছাৰে সকলো কৰি দিব ভোটটো লাগে খালি ভোট লাগে ভোট মাতে মোক চব পাহৰি যায় ভোট দিয়াৰ পিছত ভোট লাগে আপুনি মাতি আছে এইটো আপোনাক চাহ পানী খৰচ দিছো আমাৰ ছাৰক ভোটি জিকাই দিয়ক তাৰপিছত আমাৰ ছাৰে গম পাইছে নহয় কেনেকুৱা মানুহ গম পাইছো দেখিছে দেখিছে ৰ'ব কিমান দিছে এয়া গাইজ দেখিছে মোক 1500 টকা দিছে 1500 টকা মোক কিনিব আহিছে লাজ লগা এক টকা 1500 টকা দি কিনিব লাহে লাহে আমাৰ মোক ক'ব লাগে আপুনি সেইটো ৰাখি দেখিছে ৰাইজ মোক 1500 টকা দি কিনি পাইছে লাজ লগা এক টকা আৰু মোক কৈছে কি ৰাইজক নকব আৰু মোক পইচা কিনি এনেকে দিছে যাতে কোনো গম নাপায় লাজ লগা আমাৰ ছাৰৰ নাক কাণ সকলো গল কাটা কি লাজ নাক কাণ কাটা কি নাক কাণ কাটা লাগিলে আপোনাক ৰাইজ দেখিছে মোক কৈছে কি ৰাইজক নকব মোৰ নাক কাণ কাটা কৈছে আপোনাক আৰু মই বঢ়াই কিনি দি পিছত কি হা ঘুষ খোৱাব আহিছে আপুনি কি ভাবিছে মই ঘুষ খোৱা মানুহ ও বাইদেউ এই আপোনাক ঘুষ দিয়া নাই নহয় আমাৰ ছাৰে মৰমতহে দিছে আপুনি ৰাখি থওক ইলেকশ্যনত আগতে মৰম আহিছে না আপুনি ৰাখি থওকচোন আপোনাৰ বহুত কামত আহিব নালাগে মোক এইগিলা কামত মই চব্জি দোকান দি কেনে খাব পাৰো আপোনাৰ পইচা আপুনি লৈ যাওক ৰাইজ ঘুষ ললে নেকি মই ঘুষ লোৱা নাই ৰাইজ আপোনালোকে চাই লওক একেটা পইচা মই একেটা দি আছো আৰু নেক্সট টাইম মোৰ আকৌ বাইদেউ আমাৰ ছাৰক ভোট দিব আপোনালোকে দিব দেই আমাৰ ছাৰক ভোট দেখিছে কেনেকুৱা লাজ নাই ইমান গলো মই ৰাইজক ফুৰে ফুৰে আগৰ ভোটটো লাগে একেটা কি ভোটটো লাগে এইবাৰ দি দিয়কচোন মই চাই তাক ভোট দিব লাগে মোক শিকাব নালাগে মই জানো যা ইয়াৰ পৰা কৃষ্ণ লাজ নাই আপোনাৰ ইমান কিবা আপোনালোকে মোক ভোটটো দিব আশা কৰিলো ঠিক আছে আহিছো এতিয়ালৈকে সকলো আমাৰ ছাৰক ভোট দিলে দিবনে গালি কৰা নাই বাইদেউ অথনিৰ পৰা মাতি আছো আপোনাক আলুৰ দাম কিমান বাইদেউ আলু 50 টকা কেজি আৰু পিয়াজৰ দাম 20 টকা এক্সকিউজ মি আপুনি ইমান দাম বঢ়াইছে যে বাইদেউ অকমান কমাই দিয়ক মই দুখীয়া ঘৰৰ মানুহ বাইদেউ মোৰ ল'ৰা ছোৱালী আছে ঘৰত আপুনি অকমান কমাই দিয়ক কি আপুনি কৈছে মই চব্জি দাম পাইছো কথা ক'বলৈ আহিছে মই চব্জি দাম কেনেকৈ বঢ়াম আৰু উপরে কলা পরে এইবোৰ আহে আমি সবজি কিনি আনি আমি বিক্রি করি আর আপনি মোক কি কৈছে মই সবজি দাম বঢ়াই ওই দেখো গৈ কম দিছে আপুনি ইমান দাম বঢ়াইছে আৰু আপুনি মোৰ ওপৰত চিঞৰি আছে নাই কি ইমান দাম বঢ়াই আমি খাব পাৰো নোৱাৰে মই নহয় কোনেও নোৱাৰে বুজিছে তা আপুনি জাগিৰ সৰকাৰক মোক কি কৈছে সৰকাৰে দাম বঢ়াইছে মইতো কিনি আনি সৰকাৰে বহি থকা নাই নহয় আপুনি মই বহি আছো আপুনি মোক এনে কৈছে যে ভাই আপুনি কি কৈছে জি ইয়াতে 120 টকা মই কৈছো মাৰ্কেটে 120 টকা চলি আছে আপুনি মোৰ লগত কি লাগি আছে আপুনি আমাৰ খেদি খাইছে মোৰ কি ঘৰত ল'ৰা ছোৱালী নাই মই চাব নালাগে কথা ক'ব লাগিছে আপুনি মোৰ লগত বেছি লাগি কি আপুনি মোৰ লগত কি লাগি আছে মই কি লাগিব নোৱাৰো আপুনি মোক কিয় ক'ব মই কি ক'ব চৰকাৰ মোক কি কৈছে আপোনালোকে ইমান টকা দিয়ে কৈছে কি কওকচোন বাইরে যদি আসলে মানে কৈছে মই সবজি দাম বাড়াইছো কথা ক'ব লাগিছে মই কেনেকৈ বনাম মই কি সরকার
প্ৰথমৰ পৰা আপুনি বহুত হেৰি হৈছে, আপুনি অলপ ঠাণ্ডা হওক। মই গোটেইখিনি চালোঁ, আপোনাৰ ওচৰত নেতা আহিছিলে ভোট বিচাৰি, আপোনাৰো ভুল নাই আৰু আপোনাৰো ভুল নাই। চাওক ৰাইজ, আজি চব্জিৰ দাম বাঢ়িছে, ৰাস্তা ঘাট ডেভেলপ নহয়, স্কুল কলেজ নাই, শিক্ষাৰ ফালেদি ভাল নহয়। কিহৰ কাৰণে হৈছে? আমি সময়ত এনেকুৱা এটা পাৰ্টিক জিকাই দিওঁ যাৰ বিফল আমাৰ এইবোৰ হয়, এইবোৰ পৰিণতি আমি চাব লগা হয়। হয়নে নাই ৰাইজ? হয়, নিশ্চয় হয়। কাৰণ আজি 15 বছৰে আপোনালোকে দেখা পাইছে আমাৰ কি ডেভেলপ হৈছে? না ৰাস্তা ঘাট, না স্কুল কলেজ, না চাকৰি ফালেদি, না কিবা সুবিধা পাইছে নেকি আপোনালোকে? পাইছে ৰাইজ? নাই পোৱা। সেইকাৰণে চাওক, আমাৰ ডেভেলপ লাগে। বিটিআৰত ইলেকশ্যন আহি আছে, আপোনালোকে সকলোৱে জানে। আমি কোনজন প্ৰাৰ্থীক জিকালে আমাৰ ভাল হ'ব, য'ত আমাৰ ৰাইজৰ ভাল হ'ব, য'ত শিশু শ্ৰমিক বন্ধ হ'ব, বাল্য বিবাহ বন্ধ হ'ব, স্কুল কলেজ ভাল হ'ব, মেডিকেল কলেজ ভাল হ'ব, য'ত আমি মেডিকেলত পেচেণ্ট লৈ যোৱাত মেডিকেলত চেকআপ হ'ব, না কি আগতে ক'ব ফৰ্ম ফিল আপ কৰা, কিবা কৰা। সেইটো বস্তু আমাৰ বহুত হয়। দুৰ্নীতি বাঢ়ি গৈছে, মদ জুৱা তীৰ বাঢ়ি গৈছে, সকলো ফালেদি গুণ্ডাগিৰি হৈছে। এইবিলাক কিয়? এইবিলাক বন্ধ হ'ব লাগে নে নাই ৰাইজ? নিশ্চয় লাগে। সেইকাৰণে আপোনালোকৰ ওচৰত ভাল প্ৰাৰ্থী এজন লাগিব, যি প্ৰাৰ্থীয়ে এইবোৰ বন্ধ কৰিব, আমাৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে আগুৱাই লৈ যাব। হিন্দু মুছলিম বড়ো সকলো এক লগত ভাই ভাই হিচাপে চলিব পাৰো, এনেকুৱা এটা পাৰ্টি লাগে। এনেকুৱা পাৰ্টি আছে নে আপোনালোকৰ? আছে। যদি আছে কোন কওকচোন? UPPL। হয় হয় দাদা বাইদেউসকল, আপোনালোকৰ ওচৰত আহি পাইছে UPPL। প্ৰমোদ বড়ো ডাঙৰীয়া আফচু ছাত্ৰ সন্থাৰ 11 বছৰৰ প্ৰেচিডেণ্ট আছিলে। আৰু ছাত্ৰ নেতা এটাই, যিকোনো ছাত্ৰ নেতা এটাই নিজৰ জাতি বুলি নহয়, বেলেগ জাতিকো ভাগ কৰাৰ চেষ্টা নকৰিব, সদায় আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিব, এক লগত এক গোট হিচাপে ভাই ভাই হিচাপে লৈ চলাৰ চেষ্টা কৰিব। সেইকাৰণে আমি সকলোৱে প্ৰমোদ বড়ো ডাঙৰীয়াক UPPLৰ ট্ৰেক্টৰৰ চিনত, সকলোৱে মনত ৰাখিব, ট্ৰেক্টৰৰ চিনত আহি আছে। আপোনালোকে ট্ৰেক্টৰৰ চিনত ভোট দি মোহৰ দি আগুৱাই নিব লাগিব। কাৰণ আপোনালোকৰ এটা ভোট, এটা চেঞ্জিং, এটাকৈ চাকৰি সাব্যস্ত কৰিব পাৰে। বহুত ডাঙৰ কথা। কাৰণ চাওক, 15 বছৰ চালে। আৰু এটা কথা আপোনালোকে দেখা পাইছে, আমাৰ বাইদেউক ঘোষ দিয়াৰ ট্ৰাই কৰিছিলে। যদি আপোনালোকে অলপ পইচাৰ কাৰণে নিজৰ ভোটটো বিক্ৰী কৰি দিয়ে, এইটো কি হ'ব? আপোনালোকে তাৰ ক্ষতিপূৰণ 5 বছৰলৈকে ভুগিব লাগিব। কাৰণ আপোনালোকৰ এটা ভোট চৰকাৰ উঠাই দিব পাৰে আৰু এটা ভোটে চৰকাৰ নুমাই দিব পাৰে। সেইকাৰণে গোটেইখিনি আপোনালোকৰ হাতত। আমি খালি অনুৰোধ কৰিম, আপোনালোকৰ ভোট বিক্ৰী নকৰি UPPLক ছাপোৰ্ট কৰক আৰু আগুৱাই লৈ যাম। সেইকাৰণে সকলোৱে এবাৰ কওক, UPPL জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। প্ৰমোদ বড়ো জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। UPPL লং লিভ, প্ৰমোদ বড়ো লং লিভ। আকৌ এবাৰ কৈছো, ভোট বিক্ৰী নকৰি UPPLৰ ট্ৰেক্টৰৰ চিনত মোহৰ দি আগুৱাই লৈ যাওক। আৰু বাইদেউ আপোনালোকে বুজি পাইছেনে? দাদা মই বুজি পাইছো। এই ডাংকাটি বাইদেউ বুজি পাইছেনে নে নাজানো? বৰ লাগি থাকে এইজনীয়ে কিন্তু। বাইদেউ ময়ো বুজি পাইছো, ময়ো তেখেতকে ভোট দিম আৰু ৰাইজ আপোনালোকেও তেখেতকে ভোট দিব। ঠিক আছে বাইদেউ, আমি মিলি কিনে একেলগে UPPLকে ভোট দিম। আমাৰ বাইদেউসকলেতো বুজি পাইছে। আশা কৰো আমাৰ নাটকৰ দ্বাৰা, হাঁহি ধেমালিৰ দ্বাৰা আপোনালোকক আমি এটা বস্তু, এটা মেছেজ দিব বিচাৰিছো। আপোনালোকক UPPLক ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছো। জয় আই অসম। ধন্যবাদ।